সো হয়ে গেছে কি খবর আপনাদের কথা করে ভাল তো প্রকাশ সিং আজি আর একটা নতুন ভিডিও লৈ আহিছে নতুন বছৰৰ নতুন ভিডিও তো সব গাইস আৰু আজি আপোনালোকে গম পাই চাগে আজি বহুত দিনৰ পৰা আমি কাম লাগি আছো আমাৰ যেটো প্ৰগ্ৰামৰ কাৰণে বহুত দিনৰ পৰা আমি কাম লাগি আছো হঠাৎ আহিছে আৰু আপোনালোকে আজি সেই পেন্ডেল চাব সেইটো পেন্ডেলটো চাব পাইছে আপোনালোকে এই পেন্ডেলটো হৈ আছে বৰ্তমান 18-19 যেটো আমাৰ সন্তলি অধিৱেশন কাৰণে এই প্ৰগ্ৰামটো পুৰা ধামাকা হ'ব মানে গাইস আৰু পুৰা আমি পাতি আছো চাব আপোনাৰ পুৰা বনাই আছে এইটো পেনেল হৈ আছে বৰ্তমান চাব আপোনালোকে আৰু আপোনালোক দেখাম যেহেতু আপোনালোকে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিব আৰু সকলোৱে যেন আমাৰ এই প্ৰগ্ৰামত উপস্থিত হ'ব যেন আৰু সব গাইছ চাব আপোনালোকে আজি ইয়াত উপস্থিত হৈ খুবেই ভাল লাগিছে চাব আপোনালোকে পেনেল অলৰেডি বনি আছে আৰু মানে মানুহবোৰে কাম লাগি আছে আপোনালোকে দেখাম মানুহবোৰে কেনেকুৱা কাম লাগি আছে তো সেই গাইছ চাব আপোনালোকে আজি অধিৱেশন কাৰণে যিহেতু আমাৰ এইপিনে আমাৰ সেক্ৰেটাৰী ডাঙৰীয়া আছে যেহেতু চাব আমাৰ দেৱান মুৰ্মু ডাঙৰীয়া আমাৰ তো গাইছ চাব আপোনালোকে মানুহবোৰে কেনেকুৱা কাম লাগি আছে চাব আপোনালোকে আৰু যেহেতু অনুষ্ঠানৰ কাৰণে পুৰা মানুহ ওলাই আহিছে যে ইহঁতৰ পুৰা জোশ আছে যে নিজৰ জাতিৰ কাৰণে নিজৰ জাতিৰ হকে ওলাই আহিছে চাব আপোনালোকে আৰু চাব গাইছ যেহেতু আমাৰ বহুত মানুহে কাম লাগি আছে ঘৰটো চাব আপোনালোকে তো হৈ গেছে চাব আপোনালোকে মানুহবোৰে পুৰা ধামাকা চলি আছে কাম পুৰা চলি আছে চাব আপোনালোকে আৰু ইয়াত এইটো আমাৰ যেহেতু মাঝি থান বনি আছে আমাৰ কাউন্সিল সমাজৰ মাঝি থান এইটোৱে আমাৰ যেটো এইটো নাহা লগাই আছে ওপৰত চাব আপোনালোকে এইটো পুৰা ৰেডি হৈ আছে বৰ্তমান এতিয়ালৈকে ফুল ৰেডি হোৱা নাই আৰু ফুল ৰেডি হ'লে আপোনাক আৰু এটা নেক্সট ভিডিঅ' দেখাম আপোনালোকক পুৰা চলি আছে চাব আপোনালোকে আৰু মানে অলৰেডি বনা নাই এতিয়ালৈকে ইয়াত হ'ব এতিয়া জাহে থান আৰু পিছত দেহাতেনটো কমপ্লিট হ'লে আপোনালোক দেখাম তো গাইজ এইটো হ'ব শ্বহীদ বেদী আৰু কি চাব পাৰে এইটো ইয়াত হ'ব মানে গাইজ জিলাৰ যেহেতু পতাকাটো ইয়াত লগা হ'ব গাইজ জিলা সমিতিৰ আৰু চাব পাৰে এইটো 5টা আঞ্চলিকৰ হ'ব এইটো বৰহাট মৰাণ এনেকুৱা প্ৰায় ঢেৰ এনেকুৱা আঞ্চলিক আছে 5টা এই 5টা আঞ্চলিকৰ ইয়াত হ'ব চাব পাৰে মানে ইয়াত পতাকা লগা হ'ব ইয়াত গাইজ আৰু চাব পাৰে এবাৰ ঘূৰাই দিম ভাই পুৰা ফুল ৰেডি হৈ গ'ল চাব পাৰে আপোনালোকে এবাৰ এইপিনে আমাৰ দুটাই লাগি আছে কামত পুৰা ব্যস্ত হৈ চাব পাৰে আপোনালোকে পুৰা মানে হাতিয়াৰ পাতি লৈ পুৰা কামত লাগি আছে ব্যস্ত পুৰা হৈ আছে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু যদি মোৰ চেনেলত নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব বাটন অন কৰি যাব আৰু নতুন ভিডিঅ' আপোনালোকে নিউ আপডেট পাই থাকিব বুলি লাগি কৈ মোক ধন্যবাদ থেংক ইউ ছ' মাছ